এই মুহূৰ্তত চিটি টক্সৰ দৰ্শকৰ বাবে লৈ আহিছোঁ এটা ব্ৰেকিং নিউজ। দুলীয়াজান পাইপ দলঙৰ সমীপত শুকাব পথ দুৰ্ঘটনা, থিতাতে নিহত এজন ব্যক্তি। দুলীয়াজানৰ ২ নং জাগুন পথৰৰ পাইপ দলঙৰ সমীপত শুকাব পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনা থিতাতে নিহত হয় টেংকাৰখনৰ চালক। পুৱতি নিশা এই শুকাব পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে নিহত হোৱা চালকজনৰ ঘৰ তিনিচুকীয়া পানীতোলাৰ নিবাসী ৰোহিত কুমাৰ বৰা। আনহাতে দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ নম্বৰ হৈছে NL01K7479। ঘটনাস্থলীত দুলীয়াজান আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে। পুনৰবাৰ জনাইছো, দুলীয়াজানৰ পাইপ দলঙৰ সমীপত শুকাব পথ দুৰ্ঘটনা, থিতাতে নিহত এজন ব্যক্তিৰ। দুলীয়াজানৰ ২ নং জাগুন পথৰৰ পাইপ দলঙৰ সমীপত শুকাব পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনা থিতাতে নিহত হয় টেংকাৰখনৰ চালক। পুৱতি নিশা এই শুকাব পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে নিহত হোৱা চালকজনৰ ঘৰ তিনিচুকীয়া পানীতোলাৰ নিবাসী ৰোহিত কুমাৰ বৰা। আনহাতে দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ নম্বৰ হৈছে NL01K7479। ঘটনাস্থলীত দুলীয়াজান আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে।